Hello guys, welcome to YouTube channel Tribe Sambolokole স্বাগতম জনালো। সো গাইস আজি আহিছো তামনে এটা ভিডিও বনাবলৈ এটা খোখা কমেডি এটা ভিডিও এটা শুট কৰি আছো। এয়া হৈছে আমাৰ বন্ধুসকল আৰু ইহঁতক লৈ ফেলে এটা আমাৰ কমেডি ভিডিও আমি শুট কৰি আছো আৰু এতিয়া আমি বৰ্তমান বিল্ডিঙৰ ছাদৰ ওপৰত উঠি ললো আৰু এয়া দেখিছে সকলোৱে তামনে এটা অভিনয় কৰিছে এটা ধুনীয়া কমেডি ভিডিওত আৰু এয়া আৰু এই ভিডিওটো তামনে আপোনালোক মনোৰঞ্জনৰ কাৰণে বনোৱা হৈছে। এইটো ব্লগটো নহয়, তাৰ পাছত যিটো ভিডিও আহি আছে সেইটো ভিডিও আপোনালোকে চাব বুলি মই আশা ৰাখিছো। এতিয়া আমাৰ কাম চলি আছে, এতিয়া আমি বৰ্তমান ওপৰত উঠি ললো আৰু মানে মই তললৈ আহি আছো তামনে কেমেৰাটো কৰিব যিটো মোবাইলত শ্বুটিংটো হ'ব আৰু তখন তাতে বহি থাক। তাত বহি থকাৰ লগে লগে যি দুটা ভাল গীতা আছিল যিকেইটা ভিলেন আছিল সেইকেইটা দুটা তাত বহি থাক ধুনীয়াকৈ ভিডিও বনাই আছো। এইয়া বাকীকেইটা ওপৰত উঠি যায়, এই বাকীকেইটা নাইকিয়া হৈ যায়, কথা নকবি আৰু সেইবিলাক চাইডত কৰি পিনি চাবি ৰিচাৰ্ভ কৰ ত হা কি হালকি এনো ক্লিপটোকে লৈ থাকো দে চাই থাকিব গাইছ। এতিয়া ধুনীয়া ভিডিও আহিছে নাই, এইটো আমাৰ ব্লগ বনাই আছো। এতিয়া এইটো ব্লগত আহিব তাৰমানে, তেতিয়া গম পাব মানুহবিলাকে এটা কমেডি ভিডিও আৰু তাৰমানে এতিয়া মই সকলোকে পৰিচয় কৰি আছো কোনকেইটা মানুহ অভিনয় কৰিছে আৰু নেক্সট ডে ৱেলকাম টু ইউটিউব চেনেল টাইপ চাম্বললৈ স্বাগতম জনালোঁ। চ' গাইছ এতিয়া মই গৈ আছোঁ তাৰমানে মই কলেজত তাৰমানে ফৰ্মখন আনিব যাম আৰু মই যিখন স্কুলত পঢ়িছিলোঁ আৰু সেইখন স্কুলৰ পৰা মই চাৰ্টিফিকেটখন আনিব যাম আৰু এতিয়া পলমকৈ ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ আৰু ফাৰ্ষ্ট টাইম কলেজ যাম আৰু সেইকাৰণে তাৰমানে মই বাইকখন তাৰমানে ওলাইলোঁ। গাইছ তাৰমানে আহি পালোঁ হাতীবাদ পাৰ হ'লোঁ আৰু মানে এতিয়া মই গৈ আছোঁ স্কুলত, আপোনাক গম পাইছে। আৰু এইফালে তাৰমানে মই আগতে এই ৰাস্তাটোৰে তাৰমানে সদায় তাৰমানে মই এই নিঞ্জাখন লৈ পেলাই তাৰমানে সদায় অহা যোৱা কৰি আছিলোঁ এই ৰাস্তাটোদি। আৰু আজি আপোনালোকক মই যদি দেখাব পাৰোঁ আমাৰ স্কুলখনো মই দেখাম বুলি ভাবিছোঁ আৰু আপোনালোকে ভিডিঅ'টো আজি শেষলৈ চাই যাব। আৰু গাইছ এতিয়া আমি তাৰমানে স্কুল পামগৈ আৰু তাৰমানে এতিয়া পুৰা আৰামছে লাহে গৈ আছোঁ আৰু এই ৰাস্তাটো তাৰমানে নতুনকৈ বনাই দিলে। যেতিয়া আমি স্কুল পঢ়িছিলোঁ আগতে এটা মোৰ ভিডিঅ' আছিলে, এই ৰাস্তাটো বহুত বেয়া আছিলে, তেতিয়া আমি এই ৰাস্তাটোদি মানে বহুত কষ্টকে যাব লাগে আৰু এতিয়া তাৰমানে এই ৰাস্তাটো মানে ভাল কৰি দিলে আৰু এতিয়া পুৰা ধুনীয়াকৈ গৈ আছোঁ। আছো আহি গাইছ তাৰমানে আমাৰ স্কুলত তাৰমানে যিটো আমি সদায় তাৰমানে ৰেগুলাৰ তাৰমানে আমি পেচাব কৰিব আহোঁ আৰু এয়া হৈছে আমাৰ তাৰমানে সিটো বাথৰুমটো আৰু এইফালে দেখিছে আপোনালোকে আমাৰ লগ বন্ধুকেইটা আৰু তাৰমানে যেতিয়া আমি ক্লাছ কৰি থাকোঁ যেতিয়া আমি কেতিয়াবা মনে মনে ইয়াত বহি থাকোঁ আৰু আমি ইয়াত এইখিনি জেগাতে বহি থাকোঁ আৰু ইয়াত ধুনীয়াকৈ আমাক সুবিধা দিয়া হৈ আছে আৰু কেতিয়াবা যদি আমি কিবা খাইছিলোঁ ডাইৰেক্ট আমি ইয়াৰ ওপৰদি পলাই গৈছিলোঁ যেতিয়া আমাক ছাৰে বিচাৰি ফুৰে। আৰু এয়া হৈছে আমাৰ বাথৰুমটো, তাৰমানে আমাৰ ল'ৰা য'ত পেচাব কৰিব আহে সেই তালৈ আহি আছে। এয়া দেখিছে ইয়াৰ ল'ৰাই পেচাব কৰা চাব আহিছিলে, চাই লওক এতিয়া কেছ পলাই আছে। স্কুলত আহিছিলোঁ এইটো কামত, মানে আমাৰ কামটো আছিলে স্কুলৰ পৰা চাৰ্টিফিকেট নিব আহিছিলোঁ আৰু আমি যেতিয়া ইয়াতে আহোঁ ইয়াতে তাৰমানে পেচাব কৰিব আহোঁ। আমাৰ স্কুলখন বহুত দীঘল আৰু ইফালেও আছে, ইফালে আৰু আছে খেজুৰডাল দেখিছে, খেজুৰ সিফালেও আছে। স্কুলখন ভিতৰৰ চাইডটো মই অলপ পাৰিলে দেখুৱাই দিম। এইখন মেলা হৈছে আমাৰ ওচৰৰে মেলা, তাৰমানে বেছি দূৰ নহয় আমাৰ ঘৰৰ পৰা আৰু আবেলি সময়ত তাৰমানে মই মেলা চাবলৈ আহিলোঁ আৰু তাৰমানে এবাৰ মই ভিডিঅ'টো তাৰমানে অলপ গেপ কৰি দিছোঁ, এদিন দুদিন তিনিদিন তাৰমানে ইমানখিনি পাওঁ অলপ টাইম ৰখাবলৈ ভিডিঅ'টো আপোনালোকক দেখাইছোঁ। আজি পৰহিলৈ এটা বিহু